দেব সাধু বান্ধব প্রবেশ করবি রাজনাথ একটাল ভগতি আরে তাপ দেখি করা হবে ভগতি আরে মহাজগতের কল্যাণ সাধন বিশ্ব পালকরে অভূত কারণ খোদত শির ব্রহ্মাণ গতিরে বিশ্ব ব্রহ্মাণ্ড কক্ষপথ অবিরাম গতিত বিদ্যমান আৰু আমি কাল আৰু প্ৰকৃতিৰ নিৰ্দেশত জন্ম লৈছো ধৰা ধামত মনুষ্য
সাধন কৰিব লাগে কৰ্তব্য মহান মানৱৰ কল্যাণ আৰু সেই হেতু জগৎপতি কৃষ্ণৰূপে আমি বিদ্যমান জুহি পরমা পুরুষ এ বেদং সর্বভূতেষ্য ভবং জুহি ধাতাখিল ধর্মস্য সর্বস্য বিশ্বস্য কারণম যেনা হিতা লীলায়া মৎস্যাদি রূপা অবিপংসা তস্मै শ্রী ভগবানে নমো নমঃ। এফালে যদুকুলৰ কৰ্তব্য প্ৰধান অন্য হাতে ভীষণ সমৰৰে আগজাননী হস্তিনাপুৰক কেন্দ্ৰ কৰি আৰম্ভ হ'ব এক ভীষণ প্ৰলয়ৰ কৌৰৱ আৰু পাণ্ডৱ দুটা পক্ষ উভয়ৰ মাজত যদুপতি কৃষ্ণ দিব্য দৃষ্টির বলে জানি আছো মই 12 বছর কাল বনবাস খাটি যুধিষ্ঠিৰ সমে চাৰি ভাতৃ আৰু সখী দ্ৰৌপদীয়ে এবছৰৰ অজ্ঞাত বাসৰ কৰিছে আয়োজন মৎস্য ৰাজ্যৰ ৰজা বিৰাটৰ দাস ৰূপে তেওঁলোকে এবছৰ কাল কৰিব নিৰ্বাহ আশ্চৰ্য প্ৰশংসিছো মই তেওঁলোকৰ ধৈৰ্য চোৱা জগতবাসী শুনা মোৰ কথা ত্যাগ আৰু ধৈৰ্যৰ প্ৰতিমূৰ্তি পাণ্ডৱ সত্যবাদিতা গুণ বুদ্ধিমত্তাৰে ভাতৃ স্নেহেৰে আৱৰি আছে পাছতি পাণ্ডৱৰ নন্দ ধৰ্মচ্যুত হ'ব খোজা নাই কোনো কাৰণতে সত্য ৰাখি কৰি আছে কৰ্তব্য নিজৰ আৰু সেই প্ৰতি ক্ষণে সহায় হৈছোঁ মই পাণ্ডৱৰ কাৰণ যিটো জনে সত্যৰে ভজে শুদ্ধভাৱে আমাক আমি তেওঁৰ ইচ্ছা কৰোঁ পূৰণ দূৰ কৰোঁ দুখ তৃপ্ত কৰোঁ তেওঁৰ পৰাণ ভক্তাধীন ভগৱান আমি এই মানৱ ৰূপী নাৰায়ণ